যোৱা দুমাহৰ আগতে SP কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমত বাল্য বিবাহৰ সম্পন্নতা বহুত বেছি হৈছে বুলি তেখেতে অতি ব্যগ্ৰ হৈছিলে আৰু তেখেতে এইটোলৈ কনচাৰ্ণ হৈছিলে আৰু তেখেতে আমাক এই তথ্য উলিয়াবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছিলে যে কিমান বাল্য বিবাহ সম্পন্ন হৈছে যোৱা 2-3 বছৰত বিভিন্ন ধৰণৰ আমি যি মাধ্যম আছে যেনে আমাৰ VTP হওক বা আমাৰ ব্যক্তিগত সোৰ্স হওক এইবোৰ আমি ব্যৱহাৰ কৰি পেলাই আমি তথ্য উলিয়াব লগা হৈছিল আৰু উলিওৱাৰ পিছত আমি যোৱাকালি আমি 126টা কেছ আমি ৰুজু কৰিছোঁ এই বাল্য বিবাহৰ বিৰুদ্ধে আৰু আমি এই সম্বন্ধে 126টা কেছ ৰুজু কৰি এতিয়ালৈকে আমি 53জন মানুহক আমি কৰায়ত্ব কৰিছোঁ আমি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ মই এইখিনিতে দুটামান কথা ক'ব খুজিছোঁ এই বাল্য বিবাহ বিৰোধিতা কৰি বাল্য বিবাহ নিষিদ্ধ কৰা আইনখন 2006 চনতে প্ৰণয়ন কৰা হৈছিল যদিও অসম তথা ভাৰতত বিভিন্ন সময়ত বাল্য বিবাহ বহুত বেছি সম্পন্ন হোৱাৰ কাৰণে ইনফেণ্ট মৰ্টেলিটি মানে শিশুৰ মৃত্যুৰ হাৰ বহুত বেছি ৱৰ্ল্ড ইণ্ডেক্সত তথা মেটাৰ্নেল মৰ্টেলিটি মানে মাতৃৰ মৃত্যুৰ হাৰো বহুত বেছি গতিকে এই তথ্য এই ইণ্ডেক্সটো লৈ পেলাই ভাৰত চৰকাৰ তথা অসম চৰকাৰ অতি চিন্তনীয় গতিকে তেখেতসকলে ভাৰত চৰকাৰ তথা অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে এইটো যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগিব এই মৰ্টেলিটি ৰেটটো গতিকে এই মৰ্টেলিটি ৰেট বন্ধ কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল বাল্য বিবাহ সম্পন্ন হোৱাটো বন্ধ হ'ব লাগিব আৰু যিবিলাক বাল্য বিবাহ ইতিমধ্যে সম্পন্ন হৈছে সেই বাল্য বিবাহ এটলিষ্ট ৰিচেণ্টলি সম্পন্ন হোৱা বাল্য বিবাহবিলাক আমি সেই যি ইলিগেল এক্টিভিটিজ হৈছে সেইটো ৰোধ কৰিবৰ কাৰণে আমি গোচৰ ৰুজু কৰি আমি বিহিত ব্যৱস্থা ল'ব লাগিব গতিকে আমি সেই সূত্ৰে আমি গোটেই সমাজৰ ব্যৱস্থাটো ঠিক কৰিবৰ বাবে যাতে ওমেন হেল্থ ঠিকে থাকে যাতে ইনফেণ্ট মৰ্টেলিটি ৰেট যাতে কমি যায় তথা মেটাৰ্নেল মৰ্টেলিটি ৰেট যাতে কমি যায় এই গোটেইবিলাক উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্য আমি হাতত লৈছিলোঁ আৰু আমি 126টা কেছ ৰুজু কৰাৰ বিপৰীতে 53জন মানুহ ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ সেই 53জন মানুহৰ ভিতৰত তেখেতসকলৰ হাজবেণ্ডো আছে আৰু কিছু মিডলমেন আছে আৰু কাজী আছে এই গোটেইবিলাক সন্নিৱিষ্ট হৈ পেলাই আমি 53জন মানুহ আমি কাৰ্যকৰী কৰিছোঁ Visual munghan tobe ajo kang thumdam lage ata ki kom pu alam pen lo sita hokpet alam bang ke alang ata ke lan ke society lo alang ke api soche ban ke lan ata nahi pu pen ke lan ata pen ke ong te sidolo sita juntu alang metric exam ke to homoy la so hot registration ki kuri pu class 9 hot metric la so registration ki kuri along মানে আটা পাকম থু দেট লা সো পছি আলাং ফান নন মাকে আটা কি কম সি হক রং লো সি তা হক পেট আটা বাকে অরিজিনাল সার্টিফিকেট চেবা নন পুসি পু হালা সো অরিজিনাল সার্টিফিকেট লং জং সি থেকলং লো ডেট অফ বার্থ লাং লবলতে হালা সো আটা বাং সি হক পনন বাইতো লা তা পুলো যে হালা সো আটা বাং নাং জি পুসি পু মাত হালা বাং সি নন বান পেনা ফি নন la so phi ansi la so aphilo te chepon long nang po mane pon long po pusi nang pulo he sita hok pet arta hala kolo bang mala bang chewa non pusi pu mat la so posi non claim po pulo okay kapre ke kopilo pui ke सरकार फन की पूंजी बang के ला पुलो अलग तुम के क्लेम ता कपरे के हेनो के थंग ता वेलो जे आटा की कम धमन ला सोन सोन पुसी ता नन जो सी आटा पे जो सी चौक देत पुलो ते ला बang के पा चौक वेक नंग पो